মান বেছি গা বেয়া তাতেতো মই নিজে ভাত বনাব পৰা নাই তো সেইকাৰণে বনাইছে ভাত হাজবেণ্ডে আৰু কি বনাইছে তাকে মোক ৰেকৰ্ডিং কৰিবলৈ মাতিছে এতিয়া কাহত মাত ওলোৱা নাই লগতে ঠাণ্ডা তাৰ কাৰণে কিবাকে নিজকে সামৰি বিছনাৰ পৰা নামি গৈ আছোঁ পিছফালে এইবিলাক নটিচ নকৰিব দেই কিতাপ চিতাপ ওলোৱাই আছে পঢ়া হ'লে যোৱা নাই তাকে এতিয়া নামি যাওঁ এফালে লগতে ভাগিনজনীও আছে তাই দৌৰি আছে বাৰু মোৰ চেণ্ডেল ক'ত গ'ল তুমি বন্ধ কৰি দিয়া মোৰ চাৰ্জাৰটো লোৱা চ' এতিয়া আমি যাওঁ পাকঘৰত কি চলিছে আজি এনো বনাব চিকেন আফগানী চিকেন যিহেতু চৰ্দি কাহ হৈ আছে তাৰ কাৰণে মুখত ৰুচি আনিবলৈ বোলে বনাব চাওঁ কেনেকুৱা হয় আফগানী চিকেন এইবোৰ ভিডিঅ'বিলাক চাই থাকিব ৰীলবিলাক চাই থাকিব আৰু ট্ৰাই কৰি থাকিব এইটো অৱশ্যে ভালেই দিয়কচোন মোৰ কাৰণে নতুন নতুন ৰেচিপি খাবলৈ পাই থাকোঁ ময়ো বনাই থাকোঁ বাৰু এতিয়া ভিডিঅ' কল আহিছে দেখাই আছোঁ চ' মই অহাৰ আগত মানুহজনে অলৰেডি বনোৱা ষ্টাৰ্ট কৰি দিছে ইয়াতে পুদিনা লৈছে ছিঙি মেলি ধুই পাখলি চব ৰেডি কৰি পেলাই ইয়াতে মিক্সিত দি লৈছে তাৰপিছত ধনিয়া দিছে যিহেতু মেইন বস্তুটো ধনিয়া আৰু পুদিনাই হয় এইটো ৰেচিপি তাৰ কাৰণে এইখিনি দি লৈছে লগতে অকণমান নহৰু আদা আৰু কেঁচা জলকীয়া আৰু পিঁয়াজ দি লৈছে এনেকৈ কাটি গোটেইখিনি একেলগে মিক্সিত মাৰি ল'ব লাগিব আৰু পৰিমাণটো মানে মই তেনেকৈ পিঁয়াজ চাগে 3টা নে 4টামান দিলে তাৰপিছত এইখিনি জিৰা গুড়ি দিলে আৰু নিমখ দিলে জিৰা গুড়িটো আমাৰ ঘৰতে খুন্দি লোৱা জিৰা গুড়ি হয় আৰু পিছা গ'ল এইখিনিত অকণমান পানী দি পেলাই আৰু অকণমান ফাইন পেষ্ট কৰিব লাগিব চ' আৰু অকণমান পিচি ল'লে এতিয়া ইয়াতে মায়ে ৰেডি কৰি আছে আলু পিঁয়াজ মানে আৰু মই ইয়াতে থিয় হৈ আছোঁ কাৰণ যিহেতু বেমাৰ মোক পানী চানী চুব দিয়া নাই তাৰ কাৰণে আৰু হাজবেণ্ডে এক চাইডে হৰলিক্স খাই আছে এক চাইডে বনাই আছে চ' এইখিনি পেষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াতে বাকী মছলাবোৰ দি ল'ব আৰু মছলা মানে ঠিক তেনেকুৱা মছলা একো নালাগে যিখিনি দিয়া গৈছে সেইখিনিয়ে আৰু ইয়াতে অকল হালধি দিয়া গৈছে আৰু ক্ৰীম বেলেগ আৰু অইন মছলা একো ব্যৱহাৰ হোৱা নাই ইয়াতে এইখিনিয়ে লাগে এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছে মানে ক্ৰীমটো আগতে দি ল'ব লাগে বহোৱাৰ আগতে কাৰণ ইয়াতে চিকেনটো মেৰিনেট কৰিব লাগিব আৰু নেমু চেপি দিছে ইয়াতে এফাল দিছে নেমু গোল নেমু যিটো এইটো আমাৰ ঘৰৰে নেমু আপোনালোকক দেখাম বাৰু পিছলৈকে ভিডিঅ'টোত চাই থাকক চ' ইয়াতে নেমু দি লৈছে আৰু ইয়াত চিকেন ধুই লৈছে যিহেতু মই একো কৰা নাই মই অকল ভিডিঅ' কৰি আছোঁ চ' ভাইটিয়ে চিকেন লৈ আনিছিলে ভাবিলোঁ অকণমানে আনিব বুলি মানে কিন্তু আনিলে সি অলপ বেছি কয় চাগে 1.5 কেজিমান আছিলে নেকি চ' আৰু মা দেউতাই নাখায় চিকেন চ' আমি কেইটাই আৰু তো তাৰ কাৰণে এতিয়া এক্সট্ৰা কৰি ল'লে বনলেছবিলাক প্ৰায় বনলেছে লৈছে আৰু আফগানী চিকেনত দিবলৈ এটা দুটা বন থকাও দিয়া গৈছে চ' ইয়াতে এতিয়া কাট লগাই দিছে পিচকেইটাত তেতিয়াহে মানে মেৰিনেট হ'ব আৰু ভালদৰে মানে কি এইটো টেষ্টটো ফ্লেভাৰটো আহিব আৰু আফগানী চিকেনৰ আৰু ইয়াতে দি লৈছে আৰু মই লেফ্ট হেণ্ডেৰে এইখিনি ভালদৰে মিক্স কৰি আছোঁ হাজবেণ্ডে কাট লগাই দি আছে যিহেতু মই এখন হাতেৰে ভিডিঅ' কৰি আছোঁ তাৰ কাৰণে আৰু মাহঁতৰ কাৰণে কণী আনিছিলে কিন্তু মানে যিহেতু ৰাতি হৈছে তেওঁলোকে নাখাওঁ বুলি ক'লে কণী তেওঁলোকে দাইল ভাতে খালে আৰু পিটিকা দি পেলাই এনেকৈ খালে আৰু মায়ে বাকী যোগাৰখিনি কৰি দিলে আৰু বাকী যিহেতু মাংস অলপ বেছি আছিলে সেইকাৰণে বাকীখিনি মাংস মানে এনেই আমি যিটো কাৰী বনাওঁ সেইটোৱে কাৰী বনোৱা নাই জাষ্ট মানে অকল ফ্ৰাই কৰি খোৱা গৈছে আৰু পানী নিদিয়াকৈ তেনেকৈও খাই ভাল লাগে এয়া এইখিনি মেৰিনেট হ'ব দিলে 2 ঘণ্টামান থ'লে বেছি ভাল হয় বা অভাৰনাইট থ'লে আৰু বেছিয়ে ভাল হয় কিন্তু আমাৰ হাতত যিহেতু সময় নাছিলে দেৰি হৈছিলে তাৰ কাৰণে আমি আধা ঘণ্টাই থৈছোঁ আৰু পিছদিনাও খাইছোঁ আমি অলপ পিছদিনা বেছি টেষ্ট হৈছিলে কাৰণ গোটেই ৰাতি থাকিলে যে সেই ফ্লেভাৰটো সেইকাৰণে চ' ইয়াতে তেল আৰু বাটাৰ দি লৈছে এইটো আপোনালোকে গ্ৰিল কৰিও খাব পাৰে যিহেতু আমাৰ তাত গ্ৰিল কৰা সুবিধাটো নাছিলে তাৰ কাৰণে আমি ফ্ৰাই কৰি লৈছোঁ বহুতে ফ্ৰাই কৰিও খায় আৰু গ্ৰিল কৰা সুবিধা থাকিলে সেইটো কৰিব পাৰে চ' আমি একেবাৰে তেল দি লৈছোঁ তেল আৰু বাটাৰ দি লৈছোঁ আৰু ইয়াতে যিহেতু কাৰীটো বনোৱা যাব সেইকাৰণে সৰহকৈ দি লৈছোঁ আৰু চিকেনখিনিও ফ্ৰাই কৰি আছোঁ অলপ অলপকৈ কেনেকুৱা হ'ব আজি টেষ্টি হ'ব নাই পুৰা টেষ্টি হ'ব দিনত মাছৰুম খাইছে কেনেকুৱা হৈছে টেষ্টি হৈছে এইটো টেষ্টি হ'ব আচ্ছা
দিনত মছৰুম খাইছোঁ গাইছ, টেষ্টি হৈছে, পাৰিলে ফটোখন দিবি। আনফালে চিকেনটো ফ্ৰাই কৰি আছে, আলুও দি লৈছে তাতে, আৰু যিহেতু চাই থাকিবলৈ ভালো নালাগে দিয়কচোন, যিহেতু গোটেইখিনি কৰি আছে অকলে, তাৰ কাৰণে এনেই অকণমান হেল্প কৰি দিলোঁ, অলপ লৰাই দিলোঁ আৰু আঞ্জাখন। কি হৈছে? কি মানে এইটো? কি মানে আফগানি চিকেন? বেমাৰ হৈ কেনে মানুহৰ কেনেকৈ থাকে, আমাৰ এটা কেনেকৈ আৰু চব গাইছ। গাইছ তাই মোক বাৰ বাৰ খুলি দি আছে আৰু কিবা কিবি নতুন ডিজাইন দি আছে, এতিয়া আকৌ খুলি দিছে। কি ডিজাইন দিব তাইহে জানে। মই জাষ্ট এনেকৈ থিয় হৈ আছোঁ, তাই জানে কি ডিজাইন। এইটো ভিডিঅ'টো গাইজ টোটেলি আনফিল্টাৰ্ড ৰ ভিডিঅ', একদম ৰ, ন' এডিটিং, একদম ৰ। চাই থাকক, ভাজি দিলা তন্দুৰী কৰিলে ভাল, কিন্তু এতিয়া উপায় নাই, ভাজিছোঁ আৰু মানে এইটো তাত দিছিলে, এইটো খালী হৈছে। বাটাৰখিনি এক্সট্ৰা তেলত ভাজিলে ভাল, কিন্তু আমি এক্সট্ৰা পেন ইউজ কৰা নাই। চেম পেন, কাৰণ ইয়াতে বাটাৰ আছে অলৰেডি। মাংস ভজা খাবলৈ ভাজি দিছে, আচ্ছা, মানে মাংসখিনি ভাজিছোৱে যিহেতু। মানে গাইজ চেম তেলতে চেম বাটাৰ আছে যিহেতু, ইয়াতে বাটাৰখিনিতে এতিয়া এইখিনি দি দিব, যিহেতু ইয়াতে বহুতখিনি তেল আৰু বাটাৰ আছে। সেইটো এক্সট্ৰাকৈ তাৰমানে আপোনালোকে কি কয়, গ্ৰিল কৰিব পাৰে, তন্দুৰীও কৰিব পাৰে। আমাৰ তাত সেইটো সুবিধাটো নাছিল কাৰণে আমি কেৰাহীতে ফ্ৰাই কৰি দিছোঁ। এতিয়া সেইখিনিতে ৰৈ যোৱা বেটাৰ মানে সেইটো মিক্সাৰটো দিয়া গৈছে, পেষ্টটো দিয়া গৈছে। এতিয়া এইখিনি তাতে ঢালি দিব, কাৰণ এইখিনি এতিয়া সিজা নাই, অলপ অলপ ফ্ৰাই হৈছে, ভিতৰৰ পৰা আৰু সিজিব আছে, সেইখিনি সিজিব। আৰু লগতে আমাৰ সেইখিনি ৰেডি হ'লে প্ৰায় মৰম চৌক গাইছ। ইয়াতে অকণমান নিমখ দিলোঁ, যিহেতু আগতে অলপ নিমখ দিয়াই আছিলোঁ, তাৰ কাৰণে সেইটো হিচাপতে দিলোঁ, আৰু মাত্ৰ অকণমান চেনি। আমাৰ তাত বৰ্তমান কাজু নাই, কাজু দিব লাগিছিলে, মিঠি পাত্তা নাই, মিঠি পাত্তা দিব লাগিছিলে, সেইখিনি আপোনালোকে দি দিব। চৰি, মানে সেইখিনি পাহৰি থাকিলে আনিবৰ কাৰণে। তেলটো উঠালৈকে আমাৰ সেইটো হ'ল নে নাই, খাই চাওঁ অলপ। আচলতে এতিয়া দেখাই দিছে, এইটো ভুলতে ৰেকৰ্ড হৈ গৈছে। আজি টোটেলি আনফিল্টাৰ্ড ৰ ভিডিঅ' দিম, ৰ। একচুৱেলি আমি কি কৰি থাকোঁ ভাত খাওঁতে, আপোনালোকৰ বাৰু কেতিয়াবা ৰাতিৰ সাঁজটো খাওঁতে 4টা বাজিছেনে? আমাৰ বহুত দিন বাজিছে 4টা, ৰাতিপুৱা 4টা, মানে সেইটো আৰু ৰাতিৰ ভাত হৈ থকা নাই। বুজি পাইছে? আজি সঁচাই চব কথা ক'ব ধৰিছে, চব কৈ দিম। আপোনালোকক একদিন বিৰিয়ানীৰ ভিডিঅ' দিছিলোঁ নেকি? কেতিয়া খাইছিলোঁ এইটো? বোধহয় আমি 4টাত খাইছিলোঁ নেকি? আৰু 1টা বাজি গৈছে, 3টা বাজিছে চাগে খাওঁতে শুওঁতে আমাৰ 4টা বাজিছে। আৰু লগতে 4টা বাজি গৈছে, বিহুত আমাৰ 4টা বাজিছে। 4টা নহয়, 4:30। অঁ, মানে ইমান আইটেম আছিলে বনাওঁতে। কি আছিলে আমাৰ আছিলে ছাগলী। অভ্যাস আছে টোপনি ক্ষতি কৰা, চিন্তা কৰিব নালাগে। সেইটো আমাৰ এই হেল্থটোত কিমান বেয়া প্ৰভাৱ পেলাইছে সেইটোও জানি শুনি কিমান ভুল কৰোঁ, আপোনালোকে নকৰিব।
ল'ৰাকেইটাৰ আৰু এজন আছে মানে কিয় জানে কাৰণ বজাৰ যদি 8-9 বজাত কৰিবলৈ যায় কেইটা বজাত বনাম কওক আৰু অকল বজাৰ কৰা নাযায় লগতে আমাৰ থুচাৰ সামগ্ৰীটো অহা যায় 9 বজাত গৈ পেলাই 9:30-10টাত যেতিয়া বজাৰ আহি পাব তাৰপিছত চাহৰ নাস্তা আহিবা সেইটো টাইমত আমাৰ চিঙৰা কচৰি জিলেবি গল্লা লালমোহন মলাই চমচম সেইবোৰতো চাহ খাব লাগিল এতিয়া আমাৰ চাহ প্ৰেমী আছে নহয় এইফালে চাহ প্ৰেমী আমাৰ এইফালে চাহ প্ৰেমী আছে তো চাহ খাব লাগিলে তো যদি আপুনি 10:30-11টা বজাত চাহ খায় তেতিয়া আপুনি কেইটা বজাত ডিনাৰ কৰিব এবাৰ ভাবক বনাব কেইটা বজাত যোগাৰ কৰিব কেইটাত খাব কেইটা বজাত সেইটো আন্দাজটো কৰিব তাৰোপৰি ছাগলী মাংস খাম ছাগলী মাংস মুৰ্গীৰ মাংস মাছ পনীৰ ইভেন হাঁহৰ মাংস আৰু কেতিয়াবাতো গাহৰিও ইনক্লুড হৈ যায় কেতিয়াবা গাহৰিও লগতে কণীটোতো থাকেই থাকিবই আৰু দালি চব্জি থাকেই বাদ দিয়ক বাৰু এইবিলাক মই এক্সক্লুডে কৰিছোঁ চ' ইমানবোৰ বনোৱাৰ পিছত কেইটা বজাত খোৱা যাব সেইকাৰণে 4টা বাজে সেইদিনাখনতো বিৰিয়ানী বনাইছিলোঁ দেৰিকৈ বনাইছিলোঁ কেইটা বজাত 10:30 বজাত চাগে যোগাৰ কৰিছিলোঁ 10টা বজাত আমি আলোচনা কৰিছিলোঁ বিৰিয়ানী খাম বুলি তাৰপিছত যোগাৰ কৰিছোঁ বজাৰ অহাৰ পিছত কি হয় এডাল কি এইটো লাগিব কিয় अंगारो का नाजानो আৰু lyrics लगता है मेरा सामने স্মোকি ফ্লেভাৰ আহিবৰ কাৰণে এইখিনি যোগাৰটো কৰিলোঁ কিন্তু অকণমান আহিছে কাৰণ বেছি নোলালে আৰু মানে খৰিটো বেছি জ্বলা নাই আৰু অলপ জ্বলিব লাগিছিলে বাৰু যি কি নহওক অকণমান আহিছে সেইটোৰে কাম চলি গৈছে আৰু ইমান দৌৰা দৌৰি কৰিব লগা হৈছে গাইস আফগানি চিকেন ৰেডি খোৱাহে কথা আৰু খাই লওঁ টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে মেথি পাত্তা নাই যদিও চাওঁ আৰু চ' গাইজ কালি আঞ্জাখন খাই বহুত ভাল লাগিল ৰাতি আৰু শ্বুট কৰা নহ'ল বাৰু চ' গাটো যিহেতু ভাল নহয় আজি ৰাতিপুৱাও নগ'লোঁ স্কুল মানে গোটেই ৰাতি খোৱা নাই কাহি অৱস্থা বেয়া তাৰপিছত ৰাতিপুৱা মই 6টা বজাতহে টোপনি মাৰিছোঁ 10-10:30 মানত উঠিলোঁ উঠি পেলাই এটা তিতা পাত এটা সিজাই পেলাই তাৰ পানীটো খালোঁ তাৰপিছত চাহ খালোঁ এনেকৈ তাৰপিছত এইবাৰ হাজবেণ্ডে দুপৰীয়া ডিউটিৰ পৰা আহে নহয় ভাত খাবৰ কাৰণে তো ভাত তাত খাই মেলি গ'ল মই ভাত খাই ল'লোঁ এতিয়া ওপৰত গৈ আছোঁ তাকে টিকুই কাপোৰ মেলি দিব চেয়াৰ লৈ আহিবা মানে মাৰ গা ধুলে অলপ আগতে এতিয়া ভাত খাই আছে তাৰ কাপোৰখিনি মেলি দিব এতিয়া আমি ওপৰত যাওঁ ৰেচিপিটো ট্ৰাই কৰি পেলাই কেনেকুৱা লাগে জনাব এইটোতো আমি অকণমান চাই পেলাই বনোৱা ৰেচিপিয়ে হয় এইটো নিজা ৰেচিপিটো নহয় বাৰু এইটো ৰেচিপিটো আছে আপোনালোকে চাব পাৰে তাৰে 2-এটা বস্তু আমি এক্সক্লুড কৰিছোঁ মানে লগত নাছিলে কাৰণে কিন্তু টেষ্টটো মানে A1 আছিলে আৰু মানে এতিয়া আকৌ ৰাতিপুৱা মানে এতিয়া খাই পেলাই বেছি ভাল লাগিছে ৰাতিটো গৰম ভালে লাগিছে আৰু এনেও মাংস বোলা বস্তুটো একদিন পিছত খালে আৰু বেছি ভাল লাগে দিয়কচোন এতিয়া আমি ওপৰত যাওঁ তাততো মেকুৰী আছে ইয়াতেও মেকুৰী আছে এই ওপৰত ইহঁতে ক'ৰ পৰা আহে ক'ৰ পৰা আহা ছাদখনৰ একদম অৱস্থা বেয়া হৈ আছে কাৰণ অলপ আগতে মা মানে ইয়াতে কাম কৰি গৈছে কাম মানে কি আৰু ইয়াতে তাৰমানে মাটি চাটি আনি পেলাই সেইবিলাক চব ঠিক কৰি গ'ল যিটো বাগানৰ কাম মায়ে কৰে গোটেই যিবিলাক বন চোন উঘালিব লাগে সেইটোতো মাটি চাটি দি গ'ল এইফালে এইবিলাক চব মাৰে কাম আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁৱে ইয়াতে নতুন ভোট জলকীয়াৰ পুলি হৈছে তাৰপিছত
জ্বলা বহুত আছে দেই আদা জ্বলা ভোট জলকীয়া লাগি আছে চাব পাৰে ক'ত গ'ল এইয়া দেখিছে ইয়াতে আছে এইবিলাকতো সেই জ্বলা তাৰপিছত আকৌ ইয়াতে আছে মানে বেলেগ বেলেগ ধৰণৰ ভোট জলকীয়া আৰু এইবিলাক এইকেইটা সৰু সৰু দেখিছে এনেকৈ ইয়াতে নেমু এইবিলাক কিনি খাব নালাগে আৰু যিহে দাম বস্তুৰ কিন্তু বান্দৰৰ কৃপাটো বঢ়িয়া বেলেগ বস্তু খাব নাপাওঁ এটলিষ্ট এইখিনি খাব পাই আছোঁ সেইকাৰণে সেইখিনিয়ে ভাল আৰু তাই কাপোৰ মেলি দি আছে তাই কাপোৰ মেলি দি আছে মই অকণমান ৰ'দ লওঁ বুলি আহিছোঁ আৰু বেমাৰী আমাৰ ঘৰত আচ্ছা এতিয়া অকণমান ইয়াতে আমি ৰেষ্ট লওঁ তাৰপিছত আপোনালোকে জনাব যে ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ লগতে খুব সোনকালে লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই